নমস্কাৰ প্ৰিয় দৰ্শক, আজি আপোনালোকক জনাবলৈ ওলাইছোঁ সুখ শান্তি অটুট ৰখাৰ বাবে আজিয়েই ঘৰলৈ আনক মৌৰৰ পাখি। ঘৰৰ সুখ আৰু শান্তি অটুট ৰখাত তথা নেতিবাচক শক্তি দূৰ কৰাৰ বাবে শাস্ত্ৰত বহুতো প্ৰতিকাৰৰ কথা উল্লেখ কৰা হৈছে। সেই প্ৰতিকাৰৰ এক অন্যতম হ'ল মৌৰৰ পাখি। ঘৰত মৌৰৰ পাখি থাকিলে বাস্তু ত্ৰুটিবোৰ দূৰ হয়। আনহাতে যদি ইয়াক সঠিক দিশত ৰখা হয় তেতিয়া ঘৰত কেতিয়াও ধনৰ অভাৱ নহয় আৰু সফলতাৰ বাটত মুকলি হয়। কিন্তু বাস্তু নিয়মত মৌৰৰ পাখি ঘৰৰ কোন দিশত ৰাখিলে উপকৃত হ'ব পাৰি, সেই বিষয়ে হয়তো বহুতেই জ্ঞাত নহয়। আজি এই বিষয়ে জানো আহক। মৌৰৰ পাখি ঘৰৰ দক্ষিণ পূব দিশত ৰখাটো অতি শুভ। পূব দিশটো সূৰ্য আৰু ইন্দ্ৰ দেৱতাৰ বুলি গণ্য কৰা হয়। সেয়েহে এই দিশত মৌৰৰ পাখি ৰাখিলে আপোনাৰ ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়। উত্তৰ পশ্চিম দিশতো মৌৰৰ পাখি ৰখাটো শুভ। কিন্তু যদিহে আপোনাৰ ৰাশিফলত ৰাহুৰ দশা থাকে তেতিয়াহে আপুনি এই দিশত মৌৰৰ পাখি ৰাখিব পাৰে। ই ৰাহুৰ দশা দূৰ কৰি ঘৰলৈ সমৃদ্ধি কঢ়িয়াই আনিব পাৰে। মৌৰৰ পাখি শিক্ষাৰ্থীসকলৰ বাবেও অতি বিশেষ বুলি গণ্য কৰা হয়। যদি শিক্ষাৰ্থীসকলে ইয়াক তেওঁলোকৰ কিতাপখনৰ মাজত বা অধ্যয়ন কৰা কক্ষত ৰাখে তেনেহ'লে তেওঁলোক অধ্যয়নৰ প্ৰতি অধিক আগ্ৰহী হ'ব। যদি আপোনালোকৰ ঘৰৰ সদস্যসকলৰ মাজত সকলোৰে সময়তে বিভেদ থাকে তেন্তে আপুনিও ঘৰৰ পূব দিশত দেৱালত 7টা মৌৰ পাখি একেলগে ৰাখিব। এনে কৰাৰ ফলত সকলো বিভেদ দূৰ হোৱাৰ লগতে পৰিয়ালকেন্দ্ৰিক সমস্যাবোৰৰ পৰাও পৰিত্ৰাণ পাব। যদি আপোনাৰ বিবাহিত জীৱনত সমস্যা আছে তেন্তে 2টা মৌৰৰ পাখি আপোনাৰ শোৱনি কোঠাত ৰাখিব। ই আপোনাৰ বৈবাহিক জীৱনৰ সমস্যাবোৰ আঁতৰ কৰাত লগতে সম্পৰ্ক মধুৰ কৰি তুলিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি জনাব আৰু লগতে ভিডিঅ'টো লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু নতুন বন্ধু বান্ধৱীসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।